everyone, welcome back to my YouTube channel. আজি এটা নতুন ভিডিও লৈ আকৌ আহিছো। আশা কৰিছো আপোনালোক ভালে আছে। আৰু আজি মই গৈ আছো আমাৰ ৰহাত অৱস্থিত মেইন মহাবিদ্যালয়লৈ কাৰণ তাত প্ৰগ্ৰাম এটা পাতিছে আৰু আমাক ইনভাইট কৰিছে ৰহা কলেজৰ ষ্টুডেন্ট সকলক। তো আমি গৈ আছো। এতিয়া উলাই মিলি ৰেডি হৈ গলো। এতিয়া ফাৰ্স্ট কলেজত যাম, তাৰ পিছত ক্লাছ কৰিম আৰু ক্লাছ কৰাৰ পিছতহে আমি যাম তালে ফিচাৰ কলেজত আৰু যিমানখিনি পাৰো আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব। আৰু আমি আহি আছো, খোজকাঢ়ি আহি আছো যিহেতু আমাৰ ওচৰতে কলেজখন। আৰু আমি কলেজত সোমালো। এইটো হৈছে অডিটৰিয়াম হল আৰু ইয়াতে অনুষ্ঠিত কৰা হৈছে আৰু ছাৰে বক্তৃতা দি আছে এফালে। তাৰ লগত মই ক'লো যে ভ্যালু এডেড প্ৰডাক্ট আমি অৰ্নামেন্টাল ফিছটোৰ ফুড এৰি পিউপাৰটোৰ পৰা আৰু বেলেগ বেলেগ ইনগ্ৰেডিয়েন্ট আছে ষ্টিল উই আৰ এক্সপেৰিমেন্ট ইজ গোইং অন যে এই অৰ্নামেন্টাল ফিছৰ ফিড বনাবৰ কাৰণে চেষ্টা কৰি আছো আৰু সেইটো তেওঁলোকে খুব ভাল পালে আৰু কৈছে ৰাষ্ট্ৰীয় সংগীতেৰে অনুষ্ঠানটো সামৰণি মাৰিলে আৰু এতিয়া পেকেট লাঞ্চ দিছে চবকে। আৰু আমি কলেজৰ পিছফালখনো এপাক চাবলৈ গ'লো। তাতে মাছবোৰৰ দানাবোৰ কেনেকৈ থৈছে আৰু বস্তুবিলাকো কেনেকৈ বনাইছে তাকে এবাৰ চাই আহিলোঁ। এয়া চাওক। তো গাইস এইটোৱে আছিল আজিৰ ভিডিও। আই হোপ আপোনালোকৰ ভাল লাগিলে। যদি ভাল লাগিলে প্লিজ লাইক কমেন্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো লগতে সাবস্ক্ৰাইব কৰি দিব।
তেন্তে আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।